এনেকুৱা আৰু কাৰ লাগে যে আৰ্মি চাকৰি CRPF BSF আসাম ৰাইফল CISF ITBPF এইবিলাক চাকৰি কৰিলে অফিচাৰ ঘৰত কাম কৰিব লাগে অফিচাৰ ঘৰত খোৱা বাচন বৰ্তনবিলাক ধুব লাগে অফিচাৰ ঘনীয়াকৈ পিন্ধা মেখেলা ব্লাউজ ধুব লাগে অফিচাৰে পিন্ধা জোতাযোৰ চেফা কৰিব লাগে কাৰণ অলপতে এজন ল'ৰাই কমেণ্ট কৰি কৈছে দাদা সেই অসম পুলিচৰ চাকৰিয়ে ভাল SSC যদি চাকৰি লোৱাত থাকি নোলোৱাই ভাল SSC যদি চাকৰি ল'লে বোলে অফিচাৰ ঘৰত কাম কৰিব লাগে অফিচাৰ ঘৰত ঘনীয়াকৈ পিন্ধা জাঙিয়াটো ধুব লাগে সেইটো কাৰণে ভাবিলোঁ তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰি দিওঁ যে SSC যদি এটা চাকৰি লোৱাৰ পিছত অফিচাৰ ঘৰত কাম কৰিব লাগে নেকি তো শুনা আৰ্মিয়ে হওক বা CRPF BSF পেৰামিলিটাৰী ফ'ৰ্চৰ যিকোনো এটা অফিচাৰে হওক আৰু এই অফিচাৰবিলাকে ইয়াত না ৰজা মতন থাকে মানে একদম ৰজা নিচিনা জিন্দগী সিহঁতৰ ইয়াত সিহঁতে নিজে ভাত বনাব নালাগে ভাত খাই কিনে নিজে বাচনটো নিজে ধুব নালাগে চাহৰ কাপটো নিজে লৈ খাব নালাগে সেইটো মুখৰ আগত আনি কিনে দিব আহি নিজে পিন্ধা কাপোৰকেইটাও নিজে ধুব নালাগে লগত যদি ফেমিলি ল'ৰা ছোৱালী ৰাখিছে তো সিহঁতৰ কাপোৰখিনি ঘনীয়াকৈ ধুব নালাগে সেয়াও ধোৱা মানুহ আছে যিযোৰ জোতা পিন্ধে জোতাযোৰ লেতেৰা হ'লে সেইযোৰ চেপা কৰি দিয়া মানুহ আছে তো এইবিলাক কাম কোনে কৰে তো যিজন ল'ৰাই কমেণ্ট কৰিছিলে তো তাৰ চাগে এনেকুৱা লাগিছে চাগে সেই কামবিলাক চাগে আমাৰ নিচিনা চিপাহীয়ে গৈ কিনে কৰিব লাগে আৰে ভাই নহয় আমাৰ নিচিনা চিপাহীবিলাকে হাঠিয়াৰ লৈ কিনে ডিউটি কৰিব লাগিব সেইবিলাক কাম কৰিব নালাগে তো সেইবিলাক কাম কোনে কৰে মই কৈ আছোঁ শুনা তো শুনা মাজে মাজে যে ট্ৰেডমেনত যে তোমালোকে এপ্লাই কৰি থাকা কুকত ড্ৰাইভাৰত দৰ্জী মুচি এইবিলাকত যে এপ্লাই কৰি থাকা তো সেইবিলাকে ইয়াত আহি কিনে কি ঘোঁৰা ঘাঁহ কাটি থাকিব আহি তো শুনা অফিচাৰ ঘৰত ভাত বনোৱা কাম কোনে কৰিব কুক আছে কুকে কৰিব বাচন ধোৱা কামো সিয়ে কৰিব তাৰপিছত কাপোৰ ধোৱা কামটো ৱাশ্বাৰমেন আছে ৱাশ্বাৰমেনক কাপোৰখিনি দিব ৱাশ্বাৰমেনে ধুই দিব ধুই কিনে ইস্ত্ৰি কৰি কিনে আকৌ দি যাব আহি জোতাযোৰ কোনে চেফা কৰিব জোতাযোৰ চেফা কৰিব মুচিয়ে কি ইয়াত ভাত খাবৰ কাৰণে আহিছে তো সিহঁতেও ইয়াত অফিচাৰ জোতা চেফাও কৰি দিব লাগিব অফিচাৰ জোতাত কিবা অলপ বেয়া হৈছে সেইবিলাকৰ ৰিপু কৰি দিব লাগিব ভাল কৰি দিব লাগিব তো এইবিলাক কাম কৰিব সেইখিনি ট্ৰেডমেনে তাৰপিছত অফিচাৰবিলাকৰ ঘৰত বহুত ধুনীয়া ধুনীয়া ফুল চুল থাকে ফুলৰ টাব চাববিলাক থাকে তো এইবিলাক চোৱা চিন্তা কোনে কৰিব তো সেইবিলাক চোৱা চিন্তা কৰিবৰ কাৰণে মালি আছে মালিয়ে কৰিব কিন্তু কিছুমান চিপাহীও অফিচাৰ ঘৰত থাকে আৰু অফিচাৰ ঘৰত কাম চাম কৰে তো সেইটো কাৰণে বাহিৰা মানুহক ক'বলৈ পাইছে যে এইবিলাক চাকৰি কৰিলে অফিচাৰ ঘৰত কাম কৰিব লগা হয় তো চোৱা তুমি যেতিয়া ডিফেন্সত ভৰ্তি হ'বা ফৌজত ভৰ্তি হোৱাৰ পিছত তোমাক বহুত ধৰণৰ অপাৰেশ্যন দিব বহুত ধৰণৰ ডিউটি দিব আৰু বহুত ধৰণৰ তুমি ৰানিং কৰিব লাগিব 10 কিলোমিটাৰ 12 কিলোমিটাৰ 15 কিলোমিটাৰ 20 কিলোমিটাৰ এইবিলাক ক্ষেত্ৰত কেতিয়াবা আমাৰ কি হয় আমাৰ ইনজুৰি হোৱা যায় শৰীৰটো ভৰিয়ে হওক বা হাত ভৰি কিবা এটা অংগত ধৰি লোৱা তোমাৰ ভৰি আঁঠুত ইনজুৰি হ'ল ফ্ৰেকচাৰ হৈ গ'ল তুমি ভালকৈ দৌৰিব নোৱাৰা তোমাক কেনেকৈ ডিউটি লগাব তুমি ভালকৈ ডিউটি কৰিব নোৱাৰিবা তুমি খাৰা হৈ থাকিব নোৱাৰিবা তো সেইখিনি চিপাহী কি কৰিব এইবিলাক কাম কৰিবৰ কাৰণে অফাৰ দিব যে কৰিবি নেকি কিন্তু জবৰদস্তি নহয় তই যে অমুকজন অফিচাৰ ঘৰত যাই কিনে কাম কৰগৈ তো তেনেকৈ নকয় এটা অপশ্যন দিব কৰিবি নেকি তো সি যদি ভাবে মই কৰিম বুলি কিনে তেতিয়া উৎসুক হৈ কিনে নিজে কৰেগৈ কিন্তু কেতিয়াও মানে জবৰদস্তি নপঠায় অমুকৰ ঘৰত যাই কিনে তই কাম কৰগৈ বুলি মানে যোনে ৰাইফল লৈ ডিউটি কৰিব নোৱাৰে তাক অফাৰ দিয়ে যে অফিচাৰ ঘৰত কাম কৰিবি নেকি তো সেইখিনি চিপাহীয়েহে অফিচাৰ ঘৰত কাম কৰে তো এইটো ডাউট ক্লিয়াৰ কৰি ল'বা যে SSC যদি চাকৰি পালে অফিচাৰ ঘৰত কাম কৰিব নালাগে তুমি নিজে যদি ভাবা কৰিম বুলি তেতিয়া তুমি কৰিব পাৰা কিন্তু জবৰদস্তি ইয়াত একেবাৰে নাই আৰু সেইজন চিপাহীয়ে অফিচাৰটো ঘৰত যায় কিনে এইবিলাক বাচন ধোৱা জোতা মোচা কাপোৰ ধোৱা এইবিলাক কাম নকৰে এইবিলাক কাম সেই ট্ৰেডমেনখিনিয়ে কৰিব সি তাত যায় কিনে কি কৰিব লাগিব তাত যায় কিনে সি ক'ৰবাত বোলে ৱাশ্বাৰমেনটো আহিল তো সি কাপোৰখিনি যায় কিনে উলিয়াই দিব লাগিব ৱাশ্বাৰমেনটোক লৈ যাবৰ কাৰণে বা অফিচাৰটো ঘৰত কুকুৰ চুকুৰ আছে কুকুৰটো চাব লাগিব ফুল চুল আছে ফুলত কেতিয়াবা পানী চানী দিব লাগিব এইবিলাক কৰিব লাগিব আৰু তাৰ উপৰি কেতিয়াবা বা কেণ্টিনৰ পৰা কিবা বস্তু আনিব লাগে কেণ্টিনৰ পৰা বস্তুখিনি আনি দিলে বা ঘৰৰ পিছফালে কিবা জংঘল টংঘল হৈছে ক'ৰবাত বনচন কৰিছে বনচনখিনি উঘলিব লাগিব এইবিলাক সৰু সুৰা কাম কৰিব লাগিব সি তাত গৈ কিনে বহুত ডাঙৰ কাম এইবিলাক প্ৰেছাৰ দিয়া কামবিলাক কৰিব নালাগে যিবিলাক তোমালোকে ভাবি কিনে থৈ দিছা মনত যে এনেকুৱা কাম কৰিব লাগে অফিচাৰ ঘৰত তো তেনেকুৱা নহয় কাৰণ এনেকুৱাকৈ বহুতখিনি মানে বহুতে আগৰ পৰা এনেকুৱা ভিডিঅ' বনাই দিছে যে অফিচাৰবিলাকে নিজৰ ঘৰত কাম কৰাকৈ মানুহ ৰাখে ল'ৰাবিলাক ৰাখে চিপাহীবিলাক ৰাখে তো তেনেকৈ নাৰাখে নিজে উৎসুক হৈ কিনে মানুহে তাত কৰিবলৈ যায় কাম কাৰণ ডিউটিত থাকি সেইবিলাক কাম বেছি আৰাম না তো ডিউটি নকৰে মানে সেইবিলাক কাম কৰিবৰ কাৰণে যায় তাত কাৰণ বহুত আৰাম পোৱা যায় আৰু ধৰি লোৱা তুমি তাত কাম কৰি আছা অফিচাৰ ঘৰত ঠিক আছে তাৰপিছত তোমাৰ ডিউটি কৰিবলৈ মন গ'ল মই বোলে এইটো কাম নকৰোঁ মই ডিউটি কৰিম মই ডিউটি কৰি ভাল পাওঁ বাছ তুমি ক'লে হ'ল মই ডিউটি কৰিম বুলি তোমাক ডিউটি লগাই দিব তেতিয়া তো ভিডিঅ'টো যিমান পায় সিমান শ্বেয়াৰ কৰি দিবা কাৰণ বহুতে এটা ভুল ধাৰণা এটা মনত লৈ থৈছে যে আৰ্মিত ভৰ্তি হৈ যোৱাৰ পিছত চিপাহীবিলাকক অফিচাৰ ঘৰত কাম কৰিবলৈ লৈ যায় তো অফিচাৰ ঘৰত কোনো তেনেকৈ জবৰদস্তি লৈ যাব নোৱাৰে নিজে উৎসুক হৈ কিনে যায় অফিচাৰ ঘৰত কাম কৰিম বুলি কাৰণ অলপ কিবা এটা মেডিকেল প্ৰব্লেম দেখাব বা ডিউটি কৰিব নোৱাৰোঁ বুলি ক'ব কাৰণ ডিউটিত তুমি 3 ঘণ্টা 4 ঘণ্টা বা কেতিয়াবা 6-7 ঘণ্টা তুমি খাৰা হৈ থাকিব লাগিব দিনতো নহয় ৰাতিও ডিউটি দিব লাগিব অফিচাৰ ঘৰত কাম কৰিলে দিনত অলপ কাম কৰিব লাগিব গোটেই ৰাতিটো ৰেষ্ট তো সেইটো কাৰণে নিজে উৎসুক হৈ কিনে যায় কিন্তু জবৰদস্তি কোনো নিব নোৱাৰে অফিচাৰ ঘৰত কাম কৰাব বুলি তো মই ভিডিঅ'বিলাকত প্ৰায় সঁচা কথাবিলাক উলিয়াই দিওঁ কাৰণে বহুতে কমেণ্ট কৰি কয় দাদা তুমি বেছি কথা কোৱা অলপ বুলি তো ভাই সঁচা কথা এনেকৈ হয়
সঁচা কথা ক'লে তোমালোক বেছি কথা কোৱা নিচিনা লাগিবই, কাৰণ তোমালোকে সংসাৰ নোহোৱা মিছা কথা কিছুমান কৈকে মানুহবিলাকক ভুলাই থৈছা না। সঁচা কথাখিনি ক'লে এনেকুৱা তোমালোকক লাগিব যে এই অলপ বেছি কৈছে। তো বেছি কোৱা নাই, সঁচা কথা কৈছোঁ।